Hello guys, মই ইয়াৰ কোকৰাঝাৰ পালোহি। কোকৰাঝাৰ পাই এয়া মই অলপমান চাহ খাব মন গ'ল আৰু এয়া বড়ো হোটেলত এয়া আণ্টিজনীয়ে বনাই আছে, চাহ বনাইছে, পকৰা বনাইছে, মালপোৱা বনাইছে আৰু মই অৰ্ডাৰ কৰিলোঁ একাপ চাহ আৰু চাহ কাপটো ইমান টেষ্টি, মানে পুৰা চাহপাত, চেনি আৰু গাখীৰ একদম বেলেঞ্চত বনাইছে, খুব টেষ্টি হয়। আৰু এই পকৰা ল'লোঁ 10 টকাত দিছে আৰু এয়া ল'লোঁ চানা আৰু মটৰ ভাজা আৰু এয়া ল'লোঁ নিমকি ভাজা। বহুত টেষ্টি একাপ চাহ হয় আৰু ইয়াত মানে একদম পিয়ৰ গাখীৰ, যিটো মানে খাটি গাখীৰ বুলি কোৱা যায়, খাটি গাখীৰত চাহকাপ খাই বহুত ভাল লাগে আৰু খুব বেলেঞ্চত বনাই চাহকাপ, মানে খুব ভাল লাগে সেইকাৰণে। এয়া সেইখিনি কৰি আমি ছেক্ৰেটেৰিয়েটত যাম, কোকৰাঝাৰ BTC। তো তাতে অলপমান কাম আছে অফিচিয়েল, কৰি মেলি আকৌ বেগটো বঙাইগাঁও। বাই বাই গাইজ। এয়া এখন বজাৰ বহে, তাতে মই লাও ল'লোঁ 3টা আৰু এয়া মটৰ, একদম লোকেল বোলে, লোকেল মটৰ লৈ আছোঁ। এইখিনি বজাৰ কৰিলোঁ, এইখিনি লাওখিনি ইমান ধুনীয়া ধুনীয়া। গৈ আছোঁ এতিয়া আৰু মোৰ সৰু সৰু শ্বপিংখিনি চাব লাগিব চবেই। গাইজ কৈ আছোঁ মই, আৰু আহোঁতে বাটত অকণমান বজাৰ কৰিছিলোঁ। এয়া সৰু সৰু বগৰী, বৰ ভাল লাগে। সৰু সৰু নহয়, এইটো ডাঙৰ ডাঙৰ বগৰী, ইমান ভাল লাগে, একদম লোকেল গাৰ্ডেনৰ তাহাঁতৰ, বহুত ভাল লাগে। আৰু এইবোৰ হৈছে সৰু সৰু কমলা, মানে বঙাইগাঁৱৰ ছাইডেতো চানা বা কোকৰাঝাৰবিলাকত ৰাজবংশী অসমীয়া চানা বুলি কয়। তো সৰু সৰু কমলা ল'লোঁ আৰু লাওকেইটা ল'লোঁ, একদম তেওঁলোকৰ নিজৰ গাৰ্ডেনৰ হয়। আৰু এইবিলাক ঘৰৰ তেনেকৈ গাৰ্ডেনৰ বিলাহী ল'লোঁ, এনেকৈ আৰু মিঠাই চিঠাই লৈ এতিয়া আহি আছোঁ আমি। হেল্ল', তেল অলপ ভৰাই ল'লোঁ আমি এয়া, আৰু ৰুম গৈ আছোঁ। এতিয়াও ৰুম আমি পোৱাগৈ নাই, কোকৰাঝাৰৰ পৰা বেগ হৈছোঁ, বেগটো বঙাইগাঁও। আৰু ভাগৰ লাগি গৈছেগৈ, অলপমান চাইডো চালোঁ আৰু মানে ভাগৰ মানে কি, অলপ দেৰিকৈ গৈছোঁ বাৰু আমি। তো গৈ আছোঁ ৰুম এতিয়া, মানে গৈ এতিয়ালৈকে পোৱাগৈ নাই আৰু এতিয়া 6:30 বাজি গ'ল, ৰুম পাওঁ হৈছোঁ আৰু মানে, আৰু ইয়াৰ পৰা নিউ বঙাইগাঁও পাইছোঁহি আৰু ইয়াৰ পৰা আমি ঠিক আৰু 15 মিনিটমান লাগিব। ভাগৰ লাগি গৈছে, অলপ জামতো ফচিলোঁ। এতিয়া গৈ আছোঁ আৰু বাই বাই।